হঠাতে পদযাত্ৰা আৰম্ভ কৰিছে অনন্ত আম্বানীয়ে 140 কিলোমিটাৰ যোৱা পদযাত্ৰা কৰিছে অনন্ত আম্বানীয়ে হয় এছিয়াৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী এই অনন্ত আম্বানীৰে চমক সৃষ্টি কৰা বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল যোৱা বছৰ হঠাতে পদযাত্ৰা কৰিবলৈ লৈছে অনন্ত আম্বানীয়ে কিয় পদযাত্ৰা কৰিছে অনন্ত আম্বানীয়ে 5 বা 10 কিলোমিটাৰ নহয় 140 কিলোমিটাৰ পদযাত্ৰা কৰিছে অনন্ত আম্বানীয়ে গুজৰাটৰ জামনগৰৰ বাসভৱনৰ পৰা অনন্ত আম্বানীয়ে আৰম্ভ কৰিছে পদযাত্ৰা দাৰকাঠীক মন্দিৰলৈ পদযাত্ৰা কৰিছে অনন্ত আম্বানীয়ে জন্মদিন উপলক্ষে অনন্ত আম্বানীয়ে কৰিছে পদযাত্ৰা জন্মদিন উপলক্ষে এই পদযাত্ৰা কৰিছে অনন্ত আম্বানীয়ে এই সম্পৰ্কত তেওঁ কৈছে পদযাত্ৰা জামনগৰৰ ঘৰৰ পৰা দাৰকাঠীলৈ কৰা হৈছে যোৱা 5 দিন ধৰি চলি আছে এই যাত্ৰা আৰু আমি অহা 2-4 দিনৰ ভিতৰতে লক্ষ্যত উপনীত হ'ম ভগৱান দাৰকাঠীকৰ আশীৰ্বাদ বিচাৰি অব্যাহত আছে পদযাত্ৰা অনন্ত আম্বানীয়ে দেশৰ যুৱ প্ৰজন্মক উদ্দেশ্যি কৈছে মই যুৱসকলক ক'ব বিচাৰো যে ভগৱান দাৰকাঠীকৰ ওপৰত বিশ্বাস ৰাখিব আৰু যিকোনো কাম কৰাৰ আগতে ভগৱান দাৰকাঠীকক স্মৰণ কৰক সেই কাম নিশ্চিতভাৱে কোনো বাধা অবিহনে সম্পূৰ্ণ হ'ব এই পদযাত্ৰাৰ ফলত যাতে সৰ্বসাধাৰণৰ কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিশাহে পদযাত্ৰা কৰিছে অনন্ত আম্বানীয়ে যেতিয়া ঈশ্বৰৰ সহায় থাকে তেতিয়া চিন্তা কৰাৰ একো কাৰণ নাই অনন্ত আম্বানী News Desk Report 316 Inside.